কাৰ্যবাহী সদস্যৰ দ্বাৰা জল জীৱন মিছন আঁচনিৰ আধাৰশিলা স্থাপন। উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পোৱা ছাত্ৰ-ছাত্ৰীসকলক স্কুটি প্ৰদান। অসম নাগালেণ্ড সীমান্তত হেৰইন জব্দ। নমস্কাৰ, পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 5খনকৈ গাঁৱক সামৰি বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে 2 জানুৱাৰী শনিবাৰে টেকেৰংপি নামৰ গাঁৱত জল জীৱন মিছন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। পৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে স্থাপন কৰা উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্যবাহী সদস্য লুনচিন তেৰণেও সহযোগ কৰে। উল্লেখযোগ্য যে উক্ত দিনটোতে কাৰ্যবাহী সদস্য লুনচিন তেৰণে পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত 31খন পলিং ষ্টেচনৰ সদস্যসকলক গৰম কাপোৰো বিতৰণ কৰে। পাৰখোৱাৰ পৰা আনন্দৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। পাকঘৰলৈকে পানী যোগান দিয়াৰ ব্যৱস্থা হ'ব। দুখীয়া ৰাইজে পাকঘৰলৈকে পানী পাব। এইটো এটা মামুলি স্কিম নহয়, খুব এটা অতি সুন্দৰ স্কিম। যিবিলাক পাকঘৰৰ মাইকী মানুহে কাম কৰে তেখেতসকলেহে বুজিব। প্ৰজ্ঞান ভাৰতীয় আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থান পোৱা ছাত্ৰীসকলক স্কুটি প্ৰদান কৰাৰ কথা দীৰ্ঘদিন ধৰি ঘোষিত হৈ আহিছে। এই উপলক্ষে 2 জানুৱাৰী শনিবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত 2খন জিলাৰ সৰ্বমুঠ 282 গৰাকী ছাত্ৰীক ডক্টৰ বাণীকান্ত কাকতি সোঁৱৰণী বঁটাৰ লগতে একোখনকৈ স্কুটি প্ৰদান কৰে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বঁটাসমূহ নিজ হাতেৰে প্ৰদান কৰা এই অনুষ্ঠানত সাংসদ হৰেণ সিং বে, জিলা দুখনৰ বিধায়কসকল আৰু পৰিষদৰ নিৰ্বাচিত সদস্যসকল উপস্থিত থাকে। দুই জানুৱাৰী শনিবাৰে আবেলি 5:30 বজাত অসম নাগালেণ্ড সীমান্তৰ খটখটি আৰক্ষীয়ে তালাচী চলাই এখন অটৰ পৰা 135 গ্ৰাম পৰিমাণৰ হেৰইন জব্দ কৰে। 10টা চাবোনৰ বাকচত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা হেৰইনসমূহ মহৰ আলী নামৰ 23 বছৰ বয়সৰ যুৱক এজনে মণিপুৰৰ পৰা কঢ়িয়াই লৈ আনিছিল। বিশ্বনাথ চাৰিআলিৰ ইটাখোলা গাঁৱৰ বাসিন্দা এই যুৱকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। উল্লেখযোগ্য যে বোকাজান মহকুমাৰ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰু ছাব ইন্সপেক্টৰদ্বয় ক্ৰমে মলবিক ব্ৰহ্ম আৰু বিদুল ৰুদ্ৰ পালৰ সহযোগত এই অভিযান চলোৱা হয়। ছাৰৰ নেতৃত্বত মই আৰু আমাৰ CI ছাৰ আৰু আমাৰ ছাব ইন্সপেক্টৰ মিদুল আমি একেলগে নেশ্যনেল হাইৱে 39ত আমি নাকা লগাইছিলোঁ আৰু এৰাউণ্ড 5:30 PM আমি এখন অটো ৰিক্সা আমি ইণ্টাৰচেপ্ট কৰোঁ। অটো ৰিক্সাটো পেচেঞ্জাৰ আছিলে। পেচেঞ্জাৰটো আমি চেক কৰোঁতে আমি এখন বেগত 10টা চাবোন বক্স পাওঁ আৰু তাতে আমাৰ ছাছপেক্টেড হিৰ'ইন আছিলে। টোটেল আমি জোপতে গম পালোঁ 135 গ্ৰাম আছিল। আৰু যোনে কেৰি কৰিছিলে তেখেতৰ নাম আছিল মহৰ আলী, বয়স 23 ইয়াৰ্ছ, ছান অফ মহম্মদ হাইজুদ্দিন ইছলাম, ভিলেজ ইটাখোলা, PS চতিয়া, বিশ্বনাথ চাৰিআলি। তেখেতক আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত তেখেতে কোৱা মতে তেখেতে মণিপুৰৰ পৰা আনিছে আৰু বান্দৰদুৱা অৰুণাচল যোৱা কথা আছে। নাই Kardom Nilitung Kalbikul sa Chinglong Mamai KKCA Hinpen Tiri Pialong Kesulang Ponbom Nanglitung Kadu Kawia Tengno Ete Alam Pacini Gangtung Do Ke Gedoan Mate Sumsiang Jati Jabol Kaprek Sitame Mate Karbian Sitame Nanglitung Yang Si Somsuri Si Sosea Keso Nang Bang Arjon Long Do Plotangte Nabang So Keso Pengka Cepa Meji Aphan Nilitung KKCA Long Nahumri Iktame Nilitung Along Nahumri Penang Nilitung Keso Cepa Jok Wong Longji
lapena duntu ni tum labang soron ke klem pon lake karbi guru sa ching ramai pe labang ke aron barim hempu mukrang pira singja arnam pharo aron atang pe si hakko pirthe plangra pe si ni tum na ke klem nang ke dang la si ni tum pen kapachinia teng pe nai tum na ka humri pen labang so ke so don ra pen kadu ko be pen reng dok reng ni ki do ra pen je phansi ni tum ke si hin pen na to phan pachini pon no kardom আজিৰ বাতৰি ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া